হেল্ল' অসমবাসীৰা ষ্টপ টেনিছ মিছন আমাৰ আজিৰ ভিডিঅ'টোত অসমৰ শীৰ্ষৰ 10 গৰাকী মহিলা খেলুৱৈৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। গতিকে আহক বেছি পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। নম্বৰ 10 তৈবুন নিছা। অসমৰ শোণিতপুৰ জিলাত জন্ম লাভ কৰা বৰ্তমান প্ৰায় 70 বছৰ বয়সীয়া তৈবুন নিছা বাইদেৱে হ'ল প্ৰথম অসমীয়া মহিলা খেলুৱৈ যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পোন প্ৰথমবাৰৰ বাবে এটি পদক জয় কৰিবলৈ সক্ষম হৈছিল। 1971 চনত সৰ্বভাৰতীয় স্তৰত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত তেখেতে তৃতীয় স্থান দখলৰ জৰিয়তে তাম্ৰ পদক অৰ্জন কৰি সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তৈবুন নিছা বাইদেউ জড়িত হৈ থকা খেলবিধ আছিল ডিস্কাছ থ্ৰ'। তেখেতে সৰ্বমুঠ 5 বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল আৰু ইয়াৰে ভিতৰত 1974 চনত অনুষ্ঠিত এখন প্ৰতিযোগিতাত বাইদেৱে 12 বছৰ পূৰ্বে প্ৰতিষ্ঠিত নেশ্যনেল ৰেকৰ্ড ভংগ কৰি নতুনকৈ প্ৰতিষ্ঠা কৰিছিল। তেখেতে 1982 চনত অনুষ্ঠিত দিল্লী এছিয়ান গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। নম্বৰ 9 মনালিছা বৰুৱা মেহতা। অসমৰ জীয়ৰী আৰু বৰ্তমান মুম্বাই মহানগৰীৰ নিবাসী মনালিছা বৰুৱা মেহতা এগৰাকী সুদক্ষ টেবুল টেনিছ খেলুৱৈ আছিল। বৰ্তমান সময়ত অসমৰ টেবুল টেনিছ খেলবিধ স্পটলাইটত নাই যদিও 1970-80 দশক কেইটাৰ ওচৰে পাজৰে অসমৰ টেবুল টেনিছ খেলুৱৈসকলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব দৰবাৰত দপদপাই আছিল আৰু তাৰ অন্যতম সদস্য আছিল মনালিছা বৰুৱা। তেখেতে সৰ্বমুঠ 8 বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হৈছিল। মনালিছা বাইদেউৰ হেনো অলিম্পিক খেলিবলৈ বহুত হেঁপাহ আছিল, কিন্তু বিভিন্ন কাৰণবশতঃ সেইটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিল। টেবুল টেনিছৰ ক্ষেত্ৰখনলৈ দিয়া অতুলনীয় অৱদানৰ বাবে 1987 চনত ভাৰত চৰকাৰে তেখেতক ভাৰতীয় ক্ৰীড়া জগতখনৰ দ্বিতীয় সৰ্বোচ্চ খেল পুৰস্কাৰ অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল। মনালিছা বৰুৱা মেহতাই আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। নম্বৰ 8 ভাগ্যৱতী কছাৰী আৰু পপী হাজৰিকা। নম্বৰ 8ত মই দুগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰিছো। ইয়াৰে ভিতৰত ভাগ্যৱতী কছাৰী হ'ল এগৰাকী বক্সাৰ আৰু পপী হাজৰিকা হ'ল এগৰাকী ভাৰোত্তোলক। অসমৰ ওদালগুৰি জিলাত জন্ম লাভ কৰা বৰ্তমান 31 বছৰ বয়সীয়া ভাগ্যৱতী কছাৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন পদক জয়েৰে অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। 2019 চনত কেৰালাত আয়োজিত মহিলা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনত 81 কেজি শাখাত অৰ্জন কৰা স্বৰ্ণ পদকটোৱে হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ সৰ্বোচ্চ প্ৰদৰ্শন। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাগ্যৱতী কছাৰীয়ে 2018 চনত তুৰ্কী দেশত আয়োজিত এহমেদ কমেট আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনত 81 কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল, যিটো হ'ল তেওঁ এতিয়ালৈকে লাভ কৰা সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় খিতাপ। আনহাতে আকৌ অসমৰ শিৱসাগৰ জিলাত জন্ম লাভ কৰা বৰ্তমান 25 বছৰ বয়সীয়া পপী হাজৰিকাই সৰ্বমুঠ 5 বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰাৰ উপৰিও এই বছৰৰে জুলাই মাহত ভাৰতৰ উত্তৰ প্ৰদেশত আয়োজিত কমনৱেলথ ভাৰোত্তোলন নামৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত স্বৰ্ণ পদক জয় কৰি সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আনহাতে আকৌ যোৱা 25 অক্টোবৰৰ পৰা 9 নৱেম্বৰ তাৰিখলৈ গোৱাত অনুষ্ঠিত 2023 নেশ্যনেল গেমছত স্বৰ্ণ পদক অৰ্জন কৰি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ আটাইতকৈ ডাঙৰ খিতাপটো দখল কৰিছিল। নম্বৰ 7 অস্মিতা চলিহা। অসমৰ ৰাজধানী চহৰ গুৱাহাটীত জন্ম লাভ কৰা বৰ্তমান 24 বছৰ বয়সীয়া অস্মিতা চলিহা এগৰাকী প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ। মাত্ৰ 7 বছৰ বয়সৰ পৰা বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰা অস্মিতা চলিহাই বৰ্তমানলৈ সৰ্বমুঠ 5 বাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল 2019 চনত নেপালৰ কাঠমাণ্ডুত আয়োজিত দক্ষিণ এছিয়ান গেমছত তেওঁ অৰ্জন কৰা স্বৰ্ণ পদক দুটা। এই প্ৰতিযোগিতাখনত তেওঁ মহিলা একক আৰু মহিলা দলীয় দুয়োটা শাখাতে চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল। নম্বৰ 6 পিলাও বসুমতাৰী। অসমৰ চিৰাং জিলাত জন্ম লাভ কৰা বৰ্তমান 30 বছৰ বয়সীয়া পিলাও বসুমতাৰী অসমৰ এগৰাকী আগশাৰীৰ বক্সিং খেলুৱৈ। তেওঁ বৰ্তমানলৈ সৰ্বমুঠ 5 বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয়ৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পিলাও বসুমতাৰীৰ উল্লেখযোগ্য অৱদান আছে। 2011 চনত তুৰ্কীত অনুষ্ঠিত বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাখনত অৰ্জন কৰা তাম্ৰ পদকটোৱে হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পিলাও বসুমতাৰীৰ আটাইতকৈ ডাঙৰ সফলতা। নম্বৰ 5 যমুনা বড়ো। অসমৰ শোণিতপুৰ জিলাৰ এটা অতিশয় দুখীয়া পৰিয়ালত জন্ম লাভ কৰা যমুনা বড়োৰ জীৱন যাত্ৰা অতিকে প্ৰেৰণাদায়ক। জীৱনৰ বহুতো ঘাট প্ৰতিঘাত নেওচি বৰ্তমান 26 বছৰ বয়সীয়া যমুনা বড়োৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও খিতাপ জয় কৰি সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত উপকনিষ্ঠ স্তৰ অৰ্থাৎ সাব জুনিয়ৰ লেভেলত 3 বাৰকৈ চেম্পিয়ন হোৱা যমুনা বড়োৱে ছিনিয়ৰ লেভেলত 2021 চনত হাৰিয়ানাৰ হিছাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতাখনত তাম্ৰ পদক অৰ্জন কৰিছিল, যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ লাভ কৰা সৰ্বোচ্চ সফলতা। আনহাতে আকৌ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ স্বৰ্ণ জয় কৰা যমুনা বড়োৱে 2019 চনত ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাখনত তৃতীয় স্থান দখল কৰি তামৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু এইটোৱে হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ডাঙৰ মঞ্চত যমুনা বড়োৱে আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
নম্বৰ 4 অংকুচিতা বড়ো অসমৰ শোণিতপুৰ জিলাত জন্ম লাভ কৰা বৰ্তমান 23 বছৰ বয়সীয়া অংকুচিতা বড়ো বৰ্তমান সময়ৰ অসমৰ এগৰাকী আগশাৰীৰ বক্সিং খেলুৱৈ 2022 চনত গুজৰাটত অনুষ্ঠিত নেশ্যনেল গেমছত 66 কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰি অংকুচিতা বড়োৱে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ আটাইতকৈ ডাঙৰ খিতাপটো দখল কৰিছিল আৰু সেই প্ৰদৰ্শনৰে পুনৰাবৃত্তি ঘটাই যোৱা 25 অক্টোবৰৰ পৰা 9 নৱেম্বৰ তাৰিখলৈ গোৱাত অনুষ্ঠিত 2023 নেশ্যনেল গেমছতো 66 কেজি শাখাতে পুনৰবাৰ স্বৰ্ণ পদক অৰ্জন কৰি তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল আনহাতে আকৌ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংকুচিতা বড়োৱে 2017 চনত গুৱাহাটীত অনুষ্ঠিত বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাখনত 64 কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ অসমবাসী ৰাইজক তেওঁৰ অনুৰাগী হ'বলৈ বাধ্য কৰাই দিছিল কাৰণ এই খিতাপটো জয়ৰ জৰিয়তে অংকুচিতা বড়ো বিশ্ব যুৱ মহিলা বক্সিঙত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছিল নম্বৰ 3 হিমা দাস অসমৰ নগাঁও জিলাত জন্ম লাভ কৰা থিং এক্সপ্ৰেছ নামে খ্যাত হিমা দাস সমগ্ৰ অসমবাসী ৰাইজৰ বাবে এখন চিনাকি মুখ 2018 আৰু 19 এই বছৰ দুটাত এজাক ধুমুহাৰ দৰে আহি হিমা দাস সফলতাৰ একেবাৰে শীৰ্ষত উপনীত হৈছিলগৈ তেওঁ সৰ্বপ্ৰথম 2018 চনৰ 12 জুলাই তাৰিখে ফিনলেণ্ডত অনুষ্ঠিত হোৱা 20 বছৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত 400 মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছিল কাৰণ হিমা দাসে আছিল এনে প্ৰথম ভাৰতীয় দৌৰবিদ যিয়ে কোনো বিশ্ব চেম্পিয়নশ্বিপৰ ট্ৰেক ইভেণ্টত পোন প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল তেওঁ ইয়াতে থমকি নৰৈ মাত্ৰ এমাহ পিছতে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত দুটাকৈ স্বৰ্ণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰি সমগ্ৰ ভাৰতবাসীৰ হৃদয়ত নিজৰ স্থান নিগাজি কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছত 2019 চনত হিমাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত এটাৰ পিছত এটাকৈ সৰ্বমুঠ 5টা স্বৰ্ণ পদক অৰ্জন কৰি সফলতাৰ শীৰ্ষত আৰোহণ কৰিছিলগৈ কিন্তু তাৰ পিছৰে পৰা যোৱা 4টা বছৰে হিমা দাসে শাৰীৰিক তথা কিছুমান অন্যান্য সমস্যাৰ ফলত পূৰ্বৰ সেই প্ৰদৰ্শনৰ পুনৰাবৃত্তি ঘটাব পৰা নাই উল্লেখযোগ্য যে 2018 চনত ক্ৰীড়া জগতখনলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবেই সেই বছৰৰে 25 ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰে হিমা দাসক অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল নম্বৰ 2 নয়নমণি শইকীয়া অসমৰ গোলাঘাট জিলাত জন্ম লাভ কৰা বৰ্তমান 35 বছৰ বয়সীয়া নয়নমণি শইকীয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ সাধাৰণতে লাইমলাইটৰ পৰা আঁতৰত থকা নয়নমণি শইকীয়াই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইবাবাৰো অসমৰ নাম সমগ্ৰ বিশ্ববাসীৰ আগত উজ্বলাই তুলিবলৈ সক্ষম হৈছে বিশ্ববাসীক নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দি তেওঁ এছিয়ান লন বল চেম্পিয়নশ্বিপ 2017 আৰু 2023ত দলীয় শাখাত সৰ্বমুঠ দুবাৰ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় স্তৰত নয়নমণি শইকীয়াৰ আটাইতকৈ ডাঙৰ সফলতাটোৱে আহিছিল 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত ইংলেণ্ডৰ বাৰ্মিংহামত আয়োজিত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত নয়নমণি শইকীয়াই দলীয় শাখাত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু লগতে কমনৱেলথ গেমছৰ দৰে বৃহৎ প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপেও পৰিগণিত হৈছিল উল্লেখযোগ্য যে কমনৱেলথ গেমছত নয়নমণি শইকীয়াই দেখুওৱা এই আগশাৰীৰ প্ৰদৰ্শনৰ বাবেই 2022 চনত তেওঁক অৰ্জুন বঁটাৰেও সন্মানিত কৰা হৈছিল নম্বৰ 1 লাভলীনা বৰগোহাঁই অসমৰ গোলাঘাট জিলাত জন্ম লাভ কৰা বৰ্তমান 26 বছৰ বয়সীয়া লাভলীনা বৰগোহাঁই এতিয়া অসমৰ লগতে সমগ্ৰ ভাৰতবাসীৰ বাবে এখন চিনাকি মুখ নিজৰ যোগ্যতা তথা পাৰদৰ্শিতাৰ বলত মাত্ৰ 19 বছৰ বয়সৰ পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলীনা বৰগোহাঁয়ে দেশে বিদেশে অনুষ্ঠিত বিভিন্ন আগশাৰীৰ প্ৰতিযোগিতাসমূহত অৰ্জন কৰা সফলতাৰে সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি তুলিছে চীন দেশত অনুষ্ঠিত 2022 এছিয়ান গেমছত ৰূপৰ পদক তথা 2023 চনত ভাৰতৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাখনত স্বৰ্ণ পদক অৰ্জন কৰি সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰা লাভলীনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা বুলি ক'বলৈ হ'লে আমি 2020 চনৰ টকিঅ' অলিম্পিকৰ কথাই ক'ব লাগিব বিশ্বৰ আটাইতকৈ ডাঙৰ খেল মহাৰণখনত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলীনাই হ'ল প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ আৰু জীৱনৰ এই প্ৰথমখন অলিম্পিকতে তাম্ৰ পদক অৰ্জন কৰি লাভলীনা ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল কাৰণ অলিম্পিকত কোনো পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা লাভলীনাই হ'ল প্ৰথমগৰাকী অসমীয়া খেলুৱৈ খেলৰ জগতখনলৈ লাভলীনা বৰগোহাঁয়ে আগবঢ়োৱা এনেবোৰ অতুলনীয় অৱদানৰ বাবে 2021 চনত অসম চৰকাৰে তেওঁক অসম সৌৰভ বঁটা তথা ভাৰত চৰকাৰৰ ফালৰ পৰা অৰ্জুন বঁটা আৰু ভাৰতৰ সৰ্বোচ্চ খেল পুৰস্কাৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰেও সন্মানিত কৰা হৈছিল আৰু লাভলীনাই হ'ল খেল ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে লাভলীনাৰ আগতে 4গৰাকী অসমীয়া খেলুৱৈয়ে অলিম্পিক গেমছত ভাগ লৈছিলগৈ এতিয়া আপোনালোকে ভিডিঅ'টোৰ তলত কমেন্ট কৰি জনাবচোন যে তেখেতসকলনো বাৰু কোন কোন আছিল আৰু এই অনুৰোধটি আপোনালোকৰ আগত ৰাখিয়েই মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছো গতিকে পৰৱৰ্তী ভিডিঅ'টোত এটা নতুন বিষয় লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ